নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ আন এটা ভিডিঅ'লৈ। এই মুহূৰ্তত লৈ অহা হৈছে শিক্ষা খণ্ডৰ এটা গুৰুত্বপূৰ্ণ খবৰ। এইখিনিতে এটা অনুৰোধ, বৰ্তমানলৈকে যদিহে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যৰ শিক্ষা খণ্ডত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি। শিক্ষা বিভাগৰ নতুন সিদ্ধান্ত, আগন্তুক বৰ্ষৰ পৰা মূল্যহীন হ'ব মেট্ৰিক পৰীক্ষা। নতুন শিক্ষানীতি কাৰ্যকৰী হোৱাৰ পাছতে 2023 চনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিশেষ গুৰুত্ব নাথাকিব বুলি মন্তব্য কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে নতুন শিক্ষানীতিৰ আধাৰত ৰাজ্যৰ হাইস্কুলসমূহত উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হ'ব। আনহাতে ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ পৰা উচ্চতৰ মাধ্যমিক শাখাসমূহ উঠাই দিয়াৰো ইংগিত দি শিক্ষামন্ত্ৰীয়ে সেৱা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ব্যৱস্থা একত্ৰিত হ'ব বুলিও কয়। সেয়েহে আগন্তুক সময়ত ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে ৰাজ্যৰ শিক্ষা ব্যৱস্থাত কেনেধৰণৰ প্ৰভাৱ পেলায় সেয়া অতি লক্ষণীয় হ'ব। ধন্যবাদ।